আজি 15 আগষ্ট ফুটবল খেলা আছে খুৰা আৰু মই ফুটবল খেলা চাব আহিলোঁ আৰু খুৰাই মনে মনে চাদা মাৰি আছে দেখা পাইছেনে গাইছ আৰু আমি আমাৰ ষ্টেজ আহি পালোঁ মানে ষ্টেজ বুলি ক'লোঁ দেচোন আৰু ষ্টেজত সম্বৰ্ধনা অনুষ্ঠান চলি আছে আমাৰ যিসকল গেষ্ট আছে গেষ্টসকলক সম্বৰ্ধনা দি আছে আপোনালোকক দেখাই দিলোঁ আৰু অৱশেষত টীম দুটাক মাতলাক আৰু টীম দুটা আহি পেলাক মানে আমাৰ খেলাৰ ফিল্ডত টীম দুটা আহি পেলাক গ্ল'বেল FC গোসাইগাঁও আৰু গুৱাহাটী ৰেলৱে এই দুটা টীম দুটাক মাতলাক আৰু টীম দুটাক আমাৰ ধৰ্মেদাই আমাৰ MLA ছাৰে ধুনীয়াকৈ সম্ভাষণ জনালাক সকলৰ লগত হাত মিলাক দেখা পাইছেনে আপোনালোকক দেখাই দিলোঁ আৰু এটা খেলা আৰম্ভ হ'ব আপোনালোকক দেখাই দিম আপোনালোকে খেলা চাই থাক ধুনীয়াকৈ বহি আলোচনা অৱশেষত খেলা শেষ হ'ল জগদীশ দা মই ধীৰেজ দা চাই আছোঁ আৰু খেলা 2-2 গ'ল হ'ল 2-2 গ'ল হোৱাৰ পিছত ট্ৰাই বেকাৰ ক'লাক ট্ৰাই বেকাৰ কৰোঁতে গোসাইগাঁও জিকিলাক আৰু গুৱাহাটী হাৰলাক থেংক